পূজাৰ সময়ত যিহেতু তেতিয়া সেই সময়ত সোনকালে আপোনালোকে তেওঁলোকৰ এড্ৰেছবিলাক কালেক্ট সেইটো মই অনুৰোধ কৰিছোঁ আৰু সকলোলৈ মই নমস্কাৰ জনাই মোৰ প্ৰাইভেট হোষ্টেলবিলাক যে আৰম্ভ হৈছে আৰু পেইং গেষ্টৰ কনচেপ্টটো এতিয়া কথাটো হৈছে যে যেতিয়া প্ৰাইভেট হোষ্টেল এখন মানুহে ছেটআপ কৰে বা এষ্টাব্লিছ কৰে বা পেইং গেষ্ট ৰাখে প্ৰশাসনক জনাব লাগে। এতিয়া ইয়াতে কোকৰাঝাৰৰ প্ৰব্লেমটো কি হৈছে আমাৰ নিজৰ লগতে হিচাপ নাই যে কিমান হোষ্টেল আছে। মানুহ এজনৰ মন গ'ল যে মই এটা ঘৰ বনাইছোঁ মই হোষ্টেল বনাই পেলালোঁ। যিখিনি প্ৰাইভেট হোষ্টেল আপোনালোকে দেখা পাইছে বা আপোনালোকৰ নজৰত প্ৰাইভেট হোষ্টেল বা পেইং গেষ্ট ক'ত আছে কি এলেকাত আছে এড্ৰেছ এইটো ক'ব পাৰে কৰিব পাৰি ডেফিনেটলি নহয়। ইভেন ইয়াতে এনেকুৱা কিছুমান প্ৰাইভেট হোষ্টেল আছে লজিং আছে য'ত মোৰ দেন 10, 20, 30 ষ্টুডেণ্টছমান থাকে। তথাপিও সেইবিলাকৰ লিষ্ট আপোনাৰ ওচৰত নাই চাগে, মই নাজানো। সেইটো আপোনাৰ ফালৰ পৰা যদি কিবা কৰিব পাৰে কৰিব। বাকী যিটো আপুনি এতিয়া ক'লে যে মালিকক পাপা দিব লাগে ঘটনা ঘটি থাকে, যেনে ধৰক ইয়াতে মই মানে পাইছোঁ যে মানুহে ট্ৰেফিকৰ যিটো আইন আছে সেইটো মানি নচলে। প্ৰাইভেট হোষ্টেল যিবিলাক গাৰ্লছ হোষ্টেল আছে তাত বোলে ল'ৰা সোমাই যায়। ইয়াতে বাইক চলালে হেলমেট নিপিন্ধে, ইলিগেল ড্ৰাগ ইউজ, বহুতো এনেকুৱা সমাজত বেয়া ঘটনা চলি আছে। য'ত এই সংক্ৰান্তত বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়নে মোক এখন মেমৰেণ্ডাম দিছিলে। চ' সেইখনৰ ৰেফাৰেঞ্চতে মই আজি কোকৰাঝাৰৰ যিমান জ্ঞানী জনা শুনা মানুহ আছে চবকে আজি মাতি আনিলোঁ। মাতি আনি তেওঁলোকৰ লগত এটা অন্তৰংগ সভা এখন পাতিলোঁ আজি 2 ঘণ্টা দীঘল। চ' মই এটা কথাই কৈছোঁ যে জিলা প্ৰশাসনে হয়তো সদায় এনফৰ্চ কৰিব নোৱাৰে ল'টো, কাৰণ আমাৰ সংখ্যা লিমিটেড। সমাজখনৰো দায়িত্ব আছে যে চৰকাৰে যিবিলাক ৰুল ৰেগুলেশ্যন বান্ধি দিছে, যিবিলাক আইন কানুন বান্ধি দিছে, সেইবিলাক ৰাইজেও নিজে পালন কৰিব লাগিব। কথা আমাৰ ফালৰ পৰা শিকাই দিয়া হ'ল। আমাৰ ডিষ্ট্ৰিক্টত পুলিচ ফ'ৰ্চে কওঁ কিমান মানুহ আছে আমাৰ 1000, 2000 মানুহে 10 লাখ মানুহ পপুলেশ্যন। আমাৰ জিলাখনৰ পপুলেশ্যন 10 লাখ মানুহে এইটো এক্সপেক্ট কৰিব নোৱাৰে যে 2000 পুলিচে তেওঁলোকক গৈ পেলাই সদায় ট্ৰেফিক ৰুল শিকাব, হয়নে? আমাৰ দায়িত্ব। ড্ৰাগ ইউজটো ল'ৰা ছোৱালীবিলাকে লুকাইহে কৰে, দেখাই পেলাইতো নকৰে। চ' আমাৰ চকুত পটককৈ নকৰে। কোনোবাই যদি আমাক জনাই তেতিয়াহে গম পাম। মই শুনা পাইছোঁ যে ৰেষ্টুৰেণ্টবিলাকত হোটেলবিলাকত বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটি চলি আছে। এইবিলাক আমাৰ নটিছত আনিলেহে গম পাম। আজি গম পাইছোঁ মই মিটিং বাদে ল'ৰা ছোৱালীবিলাক এতিয়াও কেছ দিয়া নাই, এফআইআৰ দিয়া নাই। কিন্তু ঘটনাটো হৈছে এইটো আমিও কি ঘটনা? এইটো যেনেকুৱা বাগান চাৰিআলিত হৈ গ'ল, ছোৱালীবিলাক যে স্প্ৰে মাৰি পেলাই বহুত কিবা কৰিলে, এইটো অলৰেডি দুষ্টকাৰীবিলাক ভিডিঅ' কৰি পেলাই ভাইৰেল কৰি দিছে হয়। আৰু টেঙাপাৰাত এনেকুৱা ঘটনা হৈছে লাষ্ট নাইটত যেনিবা টেঙাপাৰাত 2জন ষ্টুডেণ্ট আছিল, 2জন ষ্টুডেণ্ট আৰু এজেড মানুহ মানে এনেকুৱা ব্যৱহাৰ কৰিলে। এইটো অলৰেডি প্ৰুফ হয়, ঘটনাটো মানে অলৰেডি এইটো ভাইৰেল হৈ গ'ল। এইটো কি ষ্টেপ লৈ প্ৰশাসনে আমি প্ৰশাসনটো এই ঘটনাটো লৈ পেলাই আমি আজি প্ৰেছাৰ দিলোঁ। প্ৰশাসনে কি ব্যৱস্থা ল'ব আৰু ৰাইজবিলাক ইয়াত মানে ঘটনাৰ এগেইনষ্টত কি ষ্টেপ লয় আমি ৰাইজক মানে যথেষ্ট অনুৰোধ কৰিছে। তাক মানে ঘটনাৰ এগেইনষ্টত মানে চবে মানে ষ্টেণ্ড কৰিব লাগিব। এনেকুৱা মানুহ থাকিলে মানে অঞ্চলত মানে শান্তিটো নাহে।